ফুট আমাৰ APSLC সদস্যসকলে আমাৰ লিডাৰ্ছসকলে আজি তেওঁলোকে প্ৰতিবাদ কৰিছে যে আমি অতি সোনকালে আমাক অট'নমাছ ষ্টেট লাগে বুলি আমি তেওঁলোকে প্ৰতিবাদ কৰিছিলে আৰু এই প্ৰতিবাদ কৰোঁতে হিমন্ত বিশ্ব শৰ্মা গুণ্ডা বাহিনী আজি তেখেতেও আহিছিলে যে কাৰ্বি আংলং আহোঁতে আমি প্ৰতিবাদ কৰিছোঁ যে কাৰ্বি আংলং এতিয়াও অট'নমাছ ষ্টেট পোৱা নাই বুলি আমি ৰাইজৰ আগত আমি ৰাজহুৱা কৰিছোঁ যে এই বিজেপি চৰকাৰে এই হিমন্ত বিশ্ব শৰ্মা যিটো গুণ্ডা বাহিনীয়ে আজি আমাৰ দলৰ সকলক এৰেষ্ট কৰিলে মানে ইয়াততো গণতন্ত্ৰ বোলা দেশ বোলাটো নাই আৰু মানে হিমন্ত যিটো দাদাগিৰি আমাৰ কাৰ্বি আংলং নচলিব কাৰণ ইয়াত হ'ল 6 শিডিউল এৰিয়া আজি বিজেপি চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা যিটো চৰকাৰে অট'নমাছ ষ্টেট দিব নোৱাৰা কাৰণটো কি ৰাইজৰ আগত আপোনালোকে ৰাজহুৱা কৰক আপোনালোকে অট'নমাছ ষ্টেট দিম বুলি 2014 চনত যেতিয়া ৰাজনাথ সিং আহোঁতে আপোনালোকে এটা প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতি কিয় পালন কৰা নাই আমি সেইকাৰণে ভাৰতৰ সংবিধান এই সংবিধানত অন্তৰ্গত থকা যিটো 244A আপোনালোকে ইমপ্লিমেণ্ট কৰিব পাৰিব নোৱাৰে আপোনাৰ ৰাজহুৱা কৰক কিয় ইমান দিন হৈছে এইটো কিন্তু কাৰ্বিসকলৰ আপোনালোকে কাৰ্বি আংলং ৰাইজে কাৰ্বি আংলং জনজাতি ৰাইজে আৰু খিলঞ্জীয়া অসমীয়া আদিবাসীসকলে ইয়াত উন্নতি বিচৰা নাই নেকি আপোনালোকে হিমন্ত বিশ্ব শৰ্মা দানক আপোনাক কৈছোঁ আপোনাৰ গুণ্ডা বাহিনী যে আমাৰ যিবিলাক জনজাতি নেতাসকলক যে এনেকুৱা অত্যাচাৰ কৰি পেলাই যে চুচৰাই নিছে যে এইটো কাৰণটো কি কওকচোন আপুনি যদি অট'নমাছ ষ্টেট দিব নাই আপুনি স্বীকাৰ কৰক মই দিব নোৱাৰিম বুলি আপুনি স্বীকাৰ কৰক কেলে স্বীকাৰ কৰা নাই আপুনি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে আপুনি সঁচাকে যদি আপুনি জুবিন গাৰ্গ যদি ন্যায় দিব পাৰিলেহেঁতেন আজি এনেকুৱা পৰিস্থিতি নহ'লে আজি অট'নমাছ ষ্টেট যদি আপুনি দিয়া হয় এনেকুৱা পৰিস্থিতি নহ'লে হয় আপোনাক ভালদৰে কাৰ্বি আংলং ৰাইজে আপোনাক আদৰিলে হয় কিন্তু আপুনি কাৰ্বি আংলং ৰাইজক প্ৰতিশ্ৰুতিটো বাদ দি পেলাই আপুনি আমাকে এতিয়া উপহাৰ দিয়াটো হৈছে জনজাতি মানুহক অত্যাচাৰ কৰা জনজাতি মানুহক কিবা কৰা আইনী চকুৰে চোৱা সেইটোৱে আপুনি পৰিচয়টো দেখুৱাইছে আজি গতিকে কাৰ্বি আংলং ৰাইজে বিচাৰিছে শান্তি আৰু উন্নতি বিচাৰিছে কিন্তু আপুনি যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত কাৰ্বি আংলং শান্তি হোৱা নাই কাৰ্বি জনজাতি ডিমাছা জনজাতি তিৱা জনজাতিসকলৰ উন্নতিৰ হোৱা নাই আজি কাৰ্বি আংলং আপুনি দেখক আপুনি আপোনাৰ চৰকাৰত হিমন্ত বিশ্ব চৰকাৰ আপোনাৰ চৰকাৰত 1,50,000 আপুনি চৰকাৰী চাকৰি আপুনি নিযুক্তি প্ৰদান কৰিলে কাৰ্বি আংলং খিলঞ্জীয়া অসমীয়া পৰা পাহাৰীয়া জনজাতি কাৰ্বি ডিমাছা গাৰোসকলে কিমানজন যুৱক যুৱতী চাকৰি পালে আপুনি কওকচোন আপুনি ৰাজহুৱা কৰক কিন্তু সেই ৰাজহুৱাটো আপুনি নকৰি কাৰ্বি আংলং আহি পেলাই আমাৰ আপোনালোকৰ গুণ্ডা বাহিনীক আপোনালোকে চুচৰাই যে এৰেষ্ট কৰিছে এইটো কাৰণটো কি কওকচোন আপুনি সেইটোৱে আপোনালোকৰ উন্নতি নেকি সেইটোৱে আপোনালোকৰ শান্তি উন্নতি নেকি কওকচোন আপুনি বহুতবাৰ আহিলে আপুনি কাৰ্বি আংলং আপুনি এটামান ভাল কাম কৰি গৈছে নেকি কওকচোন আপোনাৰ নিজৰ স্বাৰ্থ আপোনাৰ নিজৰ ইণ্টাৰেষ্টৰ কাৰণে আপুনি ইয়াত কাৰ্বি আংলং আহিছে জনজাতিৰ ইণ্টাৰেষ্টত অহা নাই জনজাতিৰ উন্নতিৰ স্বাৰ্থৰ কাৰণে আপুনি অহা নাই নিজৰ স্বাৰ্থত পূৰণ কৰিবৰ কাৰণে কাৰ্বি আংলং আহিছে আপুনি মনত ৰাখক আপুনি সংবিধান বিৰোধী হিমন্ত বিশ্ব শৰ্মা এজন হল সংবিধান বিৰোধী আপুনি 6 শিডিউল বিৰোধী আপুনি 6 শিডিউলৰ বিৰোধী
জনজাতিৰ বিৰোধী আপুনি সেইকাৰণে আপুনি অট'নমাছ ষ্টেট দিব বিচৰা নাই আজিলৈকে আজি আপুনি 5 বছৰ কিয় অট'নমাছ ষ্টেট দিব নোৱাৰিলে আপুনি আপোনালোকৰ ৰাজত্বত আপোনালোকৰ শাসনত যদি অট'নমাছ দিব নোৱাৰে আগন্তুক যদি আপোনালোকে অট'নমাছ দিব বুলি তো আমি কেতিয়াও নাভাবোঁ আপোনালোকৰ শাসনত আজি 15 বছৰ মোদী দিছপুৰ দিল্লী ডিফু আপোনালোকৰ শাসনত আছিল কিন্তু সেই শাসনত আপোনালোকে অট'নমাছ ষ্টেট দিব নালাগে আপোনালোকৰ বৈধ আপোনালোকৰ ফেইলাৰ সেই ফেইলাৰটো আপোনালোকে ৰাজহুৱা কৰক আপোনালোকে কাৰ্বি আংলং আহি পেলাই যে কাৰ্বি জনজাতি ল'ৰাবিলাকক পাহাৰীয়া জনজাতি ল'ৰাবিলাকক আপোনালোকে এৰেষ্ট কৰি কি লাভ পালে আপুনি কওকচোন আপুনি কিয় আপুনি অট'নমাছ দিবলৈ ইচ্ছা কৰা নাই আপুনি কওকচোন অট'নমাছ ষ্টেট দিবলৈ আপোনালোকৰ সাহস আছেনে নাই সেইটো কওক যোনি কাৰ্বি আংলং জনজাতিৰ খিলঞ্জীয়া অসমীয়া আদিবাসীসকলক যদি উন্নতি বিচাৰে আপুনি সোনকালে অট'নমাছ ষ্টেট দিবলৈ কওক আপুনি আপোনালোকৰ কাৰ্যকালটো এতিয়া শেষ কিন্তু কাৰ্বি আংলং জনজাতিসকলে অট'নমাছ ষ্টেট নাপালে এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আপোনাৰ আগত আপোনালোকে আমাৰ কাৰ্বি আংলঙৰ যিবিলাক খিলঞ্জীয়া জনজাতিসকলক যে এৰেষ্ট কৰি পেলাই লাভটো কি পালে সেইটো কওক ৰাজহুৱা কৰক আপুনি 1250 টকা দি কাৰ্বি আংলং ৰাইজক আপুনি হিতুৰে আপোনালোকে কিবা কৰিব বিচাৰিছে নি কওকচোন আপোনালোকৰ ভোটৰ স্বাৰ্থত যদি আপুনি কৰিব বিচাৰে সেইটো আমি ক'বলৈ একো নাই কিন্তু এটা কথা কম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কাৰ্বি চাইনিজ গো বেক সেইবিলাকক আপোনালোকে এৰেষ্ট কৰিলে নে নাই কওকচোন আপোনালোকে এৰেষ্ট কৰিছে নে নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি হোম ডিপাৰ্টমেণ্ট আপুনি গৃহ বিভাগ কিন্তু এজনকো আপুনি এৰেষ্ট কৰিব নোৱাৰিলে আপুনি মুন্না চৌহানকো আপুনি এৰেষ্ট কৰিব নোৱাৰিলে কিন্তু আপুনি এৰেষ্ট কৰিব পাৰিছে একজন জুবিন গাৰ্গ যিটো একদম অনুৰাগী ভিক্টৰ দাসক আপোনালোকে এৰেষ্ট কৰিলে কিন্তু কাৰ্বি চাইনিজ গো বেক বোলা মানুহজনক আজিলৈকে আপুনি এৰেষ্ট কৰিব পৰা নাই কিন্তু আপুনি দম নাই যে সেই মানুহক এৰেষ্ট কৰিবলৈ আপোনাৰ দম নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি দম নাই কাৰ্বি আংলং মোকো আজি কাৰ্বি আংলং আপোনালোকৰ বিজেপি গুণ্ডা বাহিনীয়ে মোক অপহৰণ কৰি পেলাই কিবা ঠাইত থৈ পেলাই তেওঁলোকে ঘৰৰ পৰা উঠাই